বাস্তৱত পৰিণত হোৱা নাছিল, কিন্তু বিটিচি প্ৰধান কাৰ্যভাৰ লোৱাৰ পিছতে অতি খৰতকীয়াকৈ আমাৰ মাজত ছিক্স ফাইনেন্স আছামৰ পৰা 1,50,00,000 টকাৰে 2021-22 বৰ্ষত আমাক এটা নৱনিৰ্মিত ভৱনৰ বাবে আবণ্টন দিছে। সেইকাৰণে আমি এই হিচাপতে আমি ছাৰক উষ্ম আদৰণি জনাইছোঁ, বৰা কমলে ছাৰক ধন্যবাদ জনাইছোঁ, ছাৰক দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এতিয়া মই প্ৰথমে আমি সম্বোধন জনাম আমাৰ বিটিচি প্ৰধান দেৱক, তেখেতক সম্বোধন জনাব আমাৰ উন্নয়ন খণ্ডৰ মহোদয়। এতিয়া আমি আদৰণি জনাবলৈ আগবাঢ়িছোঁ আমাৰ বিটিচি চিফ এডভাইজাৰ ছাৰক, তেখেত আমাৰ মাজত উপস্থিত হৈছে, তেখেতক আদৰণি জনাবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত ইয়াম ফেজ মুছাহাৰী ছাৰ, তেখেতক সম্বোধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এতিয়া আমাৰ মাজত ইয়াম আছে গছপিত্তা ছাৰ, তেখেতক সম্বোধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নতুন MCLA দিলীপ ডেকাদেৱ, তেখেতক এখন আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে জইণ্ট ছেক্ৰেটাৰী কাম পিয়ানাৰী ডাইৰেক্টৰ মহোদয়া পল্লৱী কছাৰী দেৱক, তেখেতক সম্বোধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ পিয়ানাৰী সচিবদেৱ, তেখেতক সৌদ ছাৰক সম্বোধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত গোবিন্দ মুছাহাৰী ছাৰ উপস্থিত আছে, তেখেতক সম্বোধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। এতিয়া মই এটা সম্বোধনা অনুষ্ঠান আছে, ছাৰ যিহেতু আমাৰ মাজত আহি গতিকে আমাৰ বৰমা ব্লকৰ পৰা মহোদয় আৰু এখন আনাই তেখেতক আদৰণি জনাব। এতিয়া আমাৰ নৱনিৰ্বাচিত সচিবসকল আছে, তেখেতসকলে ছাৰক সম্বোধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ কণ্টেশ্বৰ উৎসৱৰ পৰা এখন সম্বোধনা জনাব ৰেখা আছে। এতিয়া ছাৰক আমাৰ শিলান্যাস অনুষ্ঠানলৈ আগবাঢ়িবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু ইয়াত উপস্থিত মণ্ডলীক সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। এতিয়া আৰু এখন আইনাইৰে ছাৰক সম্বোধনা জনাব এছাইমৰ পৰা। এতিয়া ছাৰক মই শিলান্যাস অনুষ্ঠানলৈ উদ্বোধনী কৰিবলৈ মই আহ্বান জনাইছোঁ আৰু লগতে ইয়াত উপস্থিত মণ্ডলীক সহযোগে আহ্বান জনাইছোঁ সকলোৱে সহযোগ কৰিব বুলি। আপোনালোকৰ সকলোকে অনুৰোধ জনাইছোঁ।